হাই গাইজ, মই মোৰ ৰুম্পী শইকীয়াৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ বগৰীৰ আচাৰ। আৰু বগৰীৰ আচাৰৰ লগত মই সৰিয়হ দিম আৰু লগতে এয়া মই সকলোখিনি মিলাই লৈছোঁ। পাঁচফোৰণ আৰু শুকান জলকীয়া লৈছোঁ। আৰু যিহেতুকে মই টেঙা মিঠা আচাৰ বনাম, সেইটো কাৰণে মই গুড় অলপ কাটি লৈছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো বজাই দিব। মই এতিয়া টাৱা এখন পাতি লৈছোঁ। এইখন গৰম হৈ গৈছে। এতিয়া মই সকলোখিনি দি দিম। এইখিনি মই এনেকৈয়ে ভাজি লৈছোঁ আৰু অলপ গৰম হোৱালৈকে ভাজি থাকিম। এইখিনি মোৰ ভজা হৈ গৈছে। মই গেছটো অফ কৰি দিছোঁ। এইখিনি মই ঠাণ্ডা হোৱালৈকে ৰৈ দিম। মিক্সিত মই পিচি ল'লোঁ মছলাখিনি। এতিয়া ইয়াৰ পৰা বহুত ধুনীয়া গোন্ধ এটা ওলাইছে। এইখিনি মই মিহলাই দিম গোটেইখিনি একেলগে। এতিয়া কেৰাহীটো পাতি লৈছোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া আমি দিম অলপ হালধি, লগতে দিম মই এই সৰিয়হখিনি মই ধুই চফা কৰি থৈ লৈছিলোঁ হ'লে। এতিয়া মই এই বগৰীখিনি ইয়াত ঢালি দিম। বগৰীখিনি ঢালি এতিয়া ধুনীয়াকৈ লৰাই দিম। এতিয়া মই এইখিনি কাঢ়ি থৈ লম। এনেকৈ মই উলিয়াই কাঢ়ি থৈ লৈছোঁ। এতিয়া মই কেৰাহীটোত পানী অলপ দি একেটা কেৰাহীতে গুড়খিনি দি দিছোঁ। গুড়খিনি ভালকৈ অলপ দেৰিলৈকে পগাব লাগিব। এয়া গুড়খিনি চাওকচোন কি ধুনীয়াকৈ পাগ উঠিছে। আৰু এতিয়া গুড়খিনি মই অলপ নমাই থ'ম ঠাণ্ডা হ'বৰ কাৰণে। তাৰপিছত মই গোটেইখিনি একেলগে মিলাই দিম আৰু মছলাখিনিও মিলাই দিম লগত। এতিয়া চাওকচোন মই গুড়খিনি ইয়াতে ঢালি দিলোঁ। গুড়খিনি ইয়াতে ঢালি দিয়াৰ পিছত এনেকুৱা হৈছে। এতিয়া মই মছলাখিনি দি দিম। এয়া মছলাখিনি মই দি দিছোঁ। আৰু মই নিমখখিনি দি দিছোঁ, নিমখ অলপ। এতিয়া মই ভালদৰে মিক্স কৰি দিম।
এইখিনি মোৰ ঠাণ্ডা হৈ গৈছে মই ভিনেগাৰ অলপ দি দিছোঁ এতিয়া মোৰ পৰিবেশন কৰিব পৰা হৈ গৈছে আৰু এইখিনি মই ঠাণ্ডা হোৱাৰ পিছত চিচাৰ বয়াম এটাত সকলোখিনি ভৰাই দিম ভিডিঅ'টো কেনেকৈ পালে কমেণ্ট কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম